Hello everyone, আজি হৈছে গৰু বিহু আৰু মই খোৱাৰ পৰা উঠিয়ে দেখিলো যে আন্টিজনীয়ে পাচন বনাই আছে। বেংগলী ভাষাত এটো পাচন বুলি কয়, মানে এবিধ সবজিৰে বনাই। মই বিৰাট ভাল পাওঁ খাই। প্ৰত্যেক বছৰে দিয়েহি ওচৰৰ আন্টিহতে। তো আজি আমাৰ ঘৰত বনালে। তো হেতু বনোৱালৈকে যেহেতু দেৰি আছে, মই ব্ৰেড দুটা টোষ্ট কৰি খালো। আৰু যেহেতু গৰু নাই, গাড়ীকে ধুৱালো। গাড়ীখন ধুই মেলি হোৱাৰ পিছত দেউতা নামঘৰলৈ যাব লগা আছিলে। আজি নামঘৰত সেৱা আছে বিহু বুলি। সো দেউতা গাড়ী চাৰি ধুই হোৱাৰ পিছত দেউতা নামঘৰলৈ ওলাই গ'ল। দেউতা যোৱাৰ পিছতে মই আন্টি আৰু শিবা আমি গলো বিহু বজাৰ কৰিবলৈ। মানে মোৰ হৈ গল, আন্টিয়ে হেনো চাদৰ মেখেলা কিনে মই চাই দিব লাগে। তাৰ পৰা আহি আমি মাহীহঁতৰ ঘৰলৈ গলো। মহাৰ অসুখ আছিলে, তো মহাৰ খবৰ ল'বলৈ আমি সব গলো। মাহীহঁতৰ ঘৰতে ভাত পানী খাই আহিলো। সো আজি কাৰণে ইমানে আছিলে। বাই।